তো আমাৰ পেট্ৰল পাম্প ড্ৰেইনৰ পৰা গোটেই পানী সোমাই প্ৰায় ৰাস্তা উঠিলেহি আৰু কি ক'ব দেখিছে গোটেই বেছিতে হোৱা নাছিলে 10 মিনিটত ইমান পানী উঠিছে এইটো আমাৰ ড্ৰেইন হয় ড্ৰেইনটো প্ৰায় ডুবি গৈছে মই দেখুৱাবলৈ চেষ্টা কৰিম বলক গৈ আছোঁ কোনফালেদি পানীটো আহিছে এইটো আমাৰ নেশ্যনেল হাইৱে হয় এইফালে যোৰহাট যায় আৰু এইফালে গুৱাহাটী যায় কথাটো এইটোৱে দেখিছে নলাই আহি এতিয়া পানীটো সন্মুখত এণ্ট্ৰি আৰু এক্সিট পইণ্টত প্ৰায় অলপ ডুব গৈছে গতিকে বৰ ডাঙৰ কথা ডাঙৰ বিষয় প্ৰকৃতিৰ কি লীলা গতিকে আমি চাবলৈ যাওঁ বলক এইফালৰ পৰা ধনশিৰি পানীটো আহিছে আমি পাৰ হৈ লৈছোঁ ৰাস্তা হ'ব এইটো হৈছে মেইন পুল হয় ইমান সৰু পানী গৈছে একো ভাষা নাই মানে বুজাব নোৱাৰোঁ চব গোটেই হাইৱেত একো আৰু দেখিয়ে ভয় লাগিছে চব কিমান স্পীডত পানীসমূহ সোমাই গৈছে এয়া হৈছে ধনশিৰি পানী গোলাঘাট ডিষ্ট্ৰিক্টৰ নুমলীগড়ৰ গুদাং গাঁৱৰ পশ্চিমফালে মাথাউৰি ভঙাৰ ফলত এনেধৰণে পানীসমূহ সোমাই আহিছে বহুত ৰাইজৰ ক্ষয় ক্ষতি হৈছে গতিকে দেখুৱাইছোঁ এইটো হৈছে আমাৰ নেশ্যনেল হাইৱে আৰু ছাইডতে আমাৰ পাম্পটো আছে পাম্পটো অলপ উঠিছে আৰু এতিয়া ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ ইয়াতে যাতে থাম কাটে গতিকে দেখুৱাইছোঁ বলক মই পাৰে কেনেধৰণে পথাৰলৈ পানীসমূহ গুচি গৈছে চব বৰ ডাঙৰ কথা ৰাইজে খেতিত লাগিছিলেহে আৰম্ভণি কৰিছিলেহে কঠীয়া চঠীয়া তুলিছিলেহে কিছুমানেতো ৰুলেও চাওকচোন বাৰু কেনেকৈ গোটেইখন পথাৰখন জলমগ্ন হৈ পৰিলে গোটেই প্ৰায় আশীৰ ওপৰত গাঁও এতিয়া পানীৰ তল যাব কিমান জলমগ্ন চক দেখিয়ে বেয়া লাগিছে ভাবি মানে মনটো এনেকুৱা বেয়া লাগিছে প্ৰকৃতিৰ কি লীলা সেয়াই মাথো এটাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সোনকালে যাতে থাম কাটে আৰু এই মাথাউৰিটো যাতে ব্যৱস্থা কৰে তেতিয়া ৰাইজৰ উপকৃত হ'ব বহু জীৱ জন্তু এতিয়া বিপদত পৰিব লগতে ৰাইজ খোৱা বোৱাৰ পানীৰ লগতে লেট্ৰিন বাথৰুমৰ পৰা ধৰি অন্যান্য ঘৰৰ সামগ্ৰী চব পানীৰ তলত ডুব যাব এয়াই হৈছে প্ৰকৃতিৰ লীলা কি ক'ম ভাবি পোৱা নাই গতিকে এটাই অনুৰোধ অসম চৰকাৰে চকু কাণ দিয়ে যাতে আমাৰ বহুত ওচৰ পাজৰ গাঁও আছে এইফালে ধুডাঙৰ পৰা ধৰি বৰপাকৰ পৰা ধৰি নপমৰ পৰা ধৰি বুধবাৰীৰ পৰা ধৰি হাঁহচৰাৰ পৰা ধৰি মিচিংগাঁৱৰ পৰা ধৰি অন্যান্য বহুত বানত ভুগিব লাগিব গতিকে এটাই অনুৰোধ চৰকাৰে অকণমান চকু কাণ দিব গতিকে কিনো ক'ম আৰু চাওঁ ইয়াৰ পিছত কি হয় বৰ দুখ লগা বিষয় বহুত ৰাইজে খেতি ৰুইছিলে আৰু কিছুমানৰতো আৰম্ভণি কৰিছিলেহে কঠীয়া তুলিছিলে গতিকে দেখিবলৈ পাইছে অলপ আগত যিটো জেওৰা দি থোৱা আছে তাতে কঠীয়াসমূহ তুলি পেলাই ৰাখিছিলে সকলো উটি গ'ল প্ৰায় 70-80ৰ ওপৰত গাঁও জলমগ্ন হৈ আছে গতিকে দেখিছে কিমান সৰসৰাই পানী এই পথাৰলৈ সোমাইছে ৰাইজৰ বহুত বিপদ হ'ব এতিয়া অলপ সময়ৰ পিছতে একে ৰাতিৰ ভিতৰতে গোটেই এই পথাৰ দেখিছে ধুডাং পথাৰ গোটেই জলমগ্ন হৈছে কালি মাথাউৰি ভঙাৰ ফলত গতিকে আৰু কি হ'ব নাজানো আৰু ভগৱানৰ লীলা আৰু তাতকৈ ডাঙৰ কথা আমাৰ হাইৱে হয় এইটো হাইৱে কিনাৰতে পেট্ৰল পাম্পটো আছে পেট্ৰল পাম্পটো অলপ চুইছেগৈ আৰু গতিকে ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যদি ইয়াতে থাম কাটে কি ক'ম আৰু প্ৰকৃতিৰ লীলা দেখিছে গোটেই ধুডাং পথাৰখন চাৰিওফালে গোটেই পানী গতিকে দেখিছে কিমান স্পীডত এতিয়াও সোমাই আছে কণ্টিনিউ গতিকে ৰাইজলৈ এটাই অনুৰোধ আপোনালোকে সাৱধানে থাকিব আৰু গৰু ছাগলীকে ধৰি আপোনালোকৰ বয় বস্তু সকলো ওখ জেগাত ৰাখিব গতিকে এইটোৱে দেখিছে আৰু কিমান কি হয় নাজানো ৰাতিলৈ গতিকে ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰিব যাতে এই বানপানী সোনকালে থাম কাটে কি ক'ম আৰু গতিকে দেখা যাব ধৈৰ্য ধৰক সকলোৱে গতিকে সাৱধানতা অৱলম্বন কৰি আপোনালোকে ওখ জেগাত সকলো বয় বস্তুৰ পৰা ধৰি পশুধনৰ পৰা ধৰি গোটেইখিনি ভালদৰে ওখ জেগাত ৰাখক ধন্যবাদ